নমস্কাৰ CNSC নিউজৰ দৰ্শকসকলক মই হেমন্ত বৰুৱাই স্বাগতম জনাইছোঁ। দিব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। দৰঙৰ খাৰুপেটীয়াৰ পূব বাহাৰবাৰী গাঁৱত 1 বস্তা গাঞ্জা উদ্ধাৰ হৈছে। সেই বস্তাটোত প্ৰায় 20 কেজি গাঞ্জা আছে আৰু আৰক্ষীৰ অভিযানত জব্দ হৈছে সেই গাঞ্জাখিনি। আৰক্ষীৰ অভিযানত এজন লোক আটক হৈছে। সেই লোকজনৰ নাম হৈছে ৰেজাউল কৰিম। সেই গাঞ্জাখিনিৰ মূল্য প্ৰায় 1 লক্ষতকৈ অধিক। আমাৰ সাংবাদিক জলগাঁৱৰ সাংবাদিক আকৰাম হুছেইন আমাৰ ফোনত আছে। তেওঁৰ পৰা আমি সবিশেষ জানিবলৈ যত্ন কৰিম। হয় আকৰাম, জনাব সবিশেষ কথাখিনি। হয় হেমন্ত, আজি দিনৰ প্ৰায় 12টামান বজাত খাৰুপেটীয়া আৰক্ষী এক গোপন পম্পী দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত পূব বাহাৰবাৰী গাঁৱৰ ৰেজাউল হক নামৰ এজন ব্যক্তিৰ ঘৰৰ পিছফালৰ পৰা প্ৰায় 20 কেজিমান গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি আৰক্ষী জনোৱা মতে গাঞ্জাখিনিৰ মূল্য প্ৰায় 1 লাখ টকা হ'ব। কিন্তু ৰহস্যজনক কথা হ'ল যে ইমানখিনি গাঞ্জা ক'ৰ পৰা আহিলে আৰু কিমান দিনৰ পৰা এই ব্যৱসায় চলি আছে, কিন্তু এতিয়ালৈকে কোনো আহি পোৱা নাই। আৰক্ষীয়ে এতিয়ালৈকে বৰ্তমানলৈকে তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত আমাক বিশেষ জনাব। এতিয়া বৰ্তমান পৰিস্থিতি কেনেকুৱা তাত? বৰ্তমান পৰিস্থিতি তাৰমানে আৰক্ষীয়ে বৰ্তমান চলিয়ে আছে। বৰ্তমানলৈকে আৰু কোনো কথা আমাৰ হাতত আহি পোৱা নাই। পৰৱৰ্তী সময়ত আমি জনাবলৈ নিশ্চয় যত্ন কৰিম। ৰাজ্যৰ পৰা দেশলৈ বিভিন্ন সত্যনিষ্ঠ আৰু নিৰপেক্ষ বাতৰি কেৱল CNSC নিউজত।